মনলে উভতি আহে লৰালি लोगों को आते हैं दो नजर हम मगर देखो दो नहीं ओ जुदा या खफा खुदा है दुआ ऐसा हो नहीं खाना पीना साथ है मरना जीना साथ है खाना पीना साथ है मरना जीना साथ है सारी जिंदगी ये জলদি কাইলে কামটো হ'ব না কামটো হ'ব না কাইলে ভিতৰত কামটো হ'ব লাগিব কিন্তু নে ক'ত বহি আছে আৰু বসন ক'ত বহি তই ইয়া তইহে মোৰ চাইকেল বহিছে আহি পেলাই উঠ নহ'ব নহয় উঠ ঐ মই কোন তই জাননে চিনি পাওঁ মই লাগিছে মুখখন তই আমাৰ ঘৰলৈ যোৱা গৈ বাইদেউ হয়নে তই মোক গৰু পাই বুলি কলি ৰ আজি ঐ ইয়াক মাৰিব লাগে পিনে ইহঁতে ধৰিলে বিলিহে নহলে আজি তোক কোনে ধৰিলে কোনোৰে কোন ধৰা নাই অ ধৰা নাই মানে মানে আমি ইমান হিষ্ট পুষ্ট দেখিছ না নাই দম দি আছো তই ক'লে গলি হেল্ল' এই ৰ'বচোন আপুনি এই চেকেণ্ডখন হৈ আছে ফোনটো কাটকচোন কাটক ভাত পানী খাইছো একদম বদিছো দিব নাই ইয়াৰ যে ইমান টাইম লাগিছে কিয় তাকে অথনি এখন এতিয়ালৈকে অহা নাই মাৰ চাই লম তোক আৰু তোহঁতৰ ঘৰত গৰু বেচিতে মোক 100 টকা কমাই দিছ আৰু তোক চাই লম তই নীলা গৰু আৰু তই সেউজীয়া গৰু ইঠিক তাক ক'লে ক'ত পলা ঘৰলৈ যাম পলালে এই বেয়া পিটিলটো আজি সিহঁতৰ গৰু বিধান দিছো পুৰা তোক পিটিলে নে তই পিটি দুইটাই আৰু মোৰটো বেছি নহয় দিনৰ পৰা সপোন এটা আছিলে আজি পুৰা হৈছে কি হ'ব ডাঙৰ বস্তু এটা কিনিলো কি ক মানে কি জানো এই বয়সৰ ল'ৰা ছোৱালীৰ আটাইতকৈ ডাঙৰ সপোনটো মানে কি জানো দেখুৱাই আছো ৰ কিমান ল'লে 500 টকা ক'ৰ পৰা কিনিছ ছেকেণ্ড হেণ্ড দেচোন মোৰ চাওঁতে কি মোবাইলটো দিবি গেম খেলিব পাৰি নে নোৱাৰি এই লাহে লাহে টিপ বেয়া হৈ যাব কি মোবাইল এই আৰে 500 টকা লৈছে ভাই হাফ গেমটো খেলিব পাৰি নে মই খেলিব চাব লাগিব নহয় বা তই হাফ গেমৰ কথা কম ইয়াত পাবজি খেলিব নোৱাৰিব পাই হাফ গেম কিয় নোৱাৰিব পাৰি চব পাৰি খালি চিম নাই আৰু গেম খেলিম চিম নাই দে ফোন চোন নামাৰিবি হাফ গেম খেল বাৰু হ'ব দে যাওঁ দে তই মাৰ চিমখন লগাই মানে ফোন কৰিবলৈ কোৱা নিজৰ চিম বনাই ল'ম আকৌ নম্বৰটো দিবি আকৌ হ'ব দে তই লৈ যাবি তই দিবি হ'ব দে তই লৈ যাবি মই যাওঁ
আৰু লেবেলটো চা মোবাইল একে মোবাইলটো কিনিলেতো 500 টকা দি হে আধা খোৱা আপেলটোৰ দামহে বেছি ন তই এপুলৰ কথা কৈছ চাগে আইফোন মই কিনিব হেৰি 1.5 লাখ টকা ময়ো যাওঁগে দে যাওঁগে সপোন এণ্টাৰটেইনমেণ্টটোকো ছাবস্ক্ৰাইব কৰি দিওঁ এই কৰি দিবি মজা লাগে ভিডিঅ' কিনাৰ পিছত মই আইফোনতে চাম আৰু তই চাবিগে নোকিয়া মোবাইলটো উস্তাদি এটা মাৰিলো আৰু ক'ৰবানো কিনিবলৈ পায় আমাৰ আইফোন ইয়াক খুজিবগৈ লাগিব ক'ৰবানো কিনিছে 500 টকীয়া মোবাইলটো সেইটোকে কিনিবগৈ লাগিব আনিলো হয় দেহে নাবাহে না মোবাইলটো মই কৈছো তই কি ভাবি আছ দেখা নাই কিনিলো ডায়মণ্ড চাব লাগে ডায়মণ্ড আপেলটো আধাতে খাই থৈ আপেল এই আপেলটোনো কি লাগি আছে তোৰ আৰে সেইটোহে বহুত দাম আপেল এই মানে আধা খোৱা আছিল যে আধা টেম্পু নহওঁতে ভোক লাগিল খাই দিলো আৰু কিনো কৰিবি হ'ব দে কি ডায়মণ্ড আছে তোৰ ফোন লগাইছো তোৰ নম্বৰটো সেইদিনাখন দিছিল লগাওঁ 862 লাগিছে जिस व्यक्ति को कॉल किया है वह डायल अभी किया गया दूसरी नंबर कॉल अभी पर व्यस्त है व्यस्त बोली इसे देखो এইটো ন প্ৰথমে লগাইছো is speaking to someone else. You can wait or call again later. आपने जिस व्यक्ति को আকৌ লগাইছো is speaking to someone else. You can wait or দুসপ্তাহ লগে পোৱা নাই তাক বৰ লেবেল হৈ গ'ল কিন্তু দেই মোবাইলটো কিটা চালে তো আকৌ মোবাইলটো ল'ব নহয় ইমান কষ্ট কৰি কিনিছো কি কৈছ এয়া কোৱা তোৰ নহয় ফোন কৰিলে নাপাওঁ সঁচা এই পকেটতে আছে অকণ আগত ফোন কৰি চিনি কৈছো চাওঁ মাৰিছোঁ বস্তু ফুৰি আহোঁগৈ বস্তু এফালৰ পৰা এই কোনোবা আহিবগৈ লাগে না 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 কিয় আহ মোৰ চাইকেল বেয়া মোৰ কি তিনিটা একেলগে যাম নেকি যা মোৰ চাইকেল আছে তই আছোন তোৰ চাইকেল তই অলপ চলাব পাৰিবি শক্তি খালি মানুহ হেল্ল' এই হ'ব দিয়ক আজি নালাগে আৰু দিয়ক কাইলৈ আনিম দিয়ক ৰচোন দে ইটো আহিছিল এফালেদি গ'ল এফালেদি কেছটো কিমান ঘৰলৈ গ'ল চাগে ইহঁতে পাৰিলে পাৰ্টি চাৰ্টি কৰকগৈ ঘৰত গৈ ৰখ মই এইফালৰ পৰা আহি ভাল মোক কলি গৰুজনী বেচি দিলোঁ সেইজনী কিমান টকা লাভ হৈছিলে পকেটত যে 1 টকা এটা নাই সহায় কৰ মোৰ বন্ধুটো তাত পৰি আছে প্লিজ সহায় কৰ যা পইচা পাতি নাই চালা কাক মাৰিলি কি হ'ল তোমাৰ এনেকৈ হ'ল কি তোমাৰ ই ক'লে খাব ক'লে গ'ল কি হ'ল আহি থাকোঁতে তাতে পৰি গ'ল কেনেকৈ এই আহি আছিলোঁ ফোন কৰি তাতে পৰিল নহয় মোবাইলটো মই কৈছোঁ মোবাইলটোৱে তহঁতৰ কাৰণে কাৰোবাৰ আছে ভাল হ'ল যা শিকিয়া মোবাইল নুচুৰ মই নেকি তই সেয়া পইচা দিলি নে গৰু এজনী বেচি দিলোঁ বুজিছ গৰু বেপাৰীকেইটাক সেইকেইটা সেইদিনাখন যে তোকোতো সেইদিনাখন তাক সহায় কৰিবলৈ বিচাৰিছিলোঁ নহয় সি একে পিটিছে ইয়াক পিটিছে মই তাক দিয়া নাই নহয় বেলেগ এটা গৰু বেপাৰীক দিছোঁ সিটো বদমাছে কোলা গৰু ঠাণ্ডা যাওঁগে আৰু ব'লা হ'ব দে জীৱন গ'ল মোবাইলটো পেলাবি ইমান মোবাইল